মই ধন্যবাদ জনাইছো। আমি প্রায় এক সপ্তাহ ধরে ডিব্ৰুগড় চহৰত আছো আৰু ডিব্ৰুগড় চহৰত বৰেণ্য ব্যক্তিসকল বুদ্ধিজীৱী প্ৰায় সকলোকে আমি আমন্ত্ৰণ কৰি আনিছো আৰু ইয়াতে আমাৰ উদ্দেশ্য হ'ল যে অসমীয়া জাতিৰ আজি অস্তিত্ব সংকটত ভাষা সংস্কৃতি আজি সংকটৰ ফালে ঠেলি দিয়া হৈছে। তার দুটা কারণ, এটা হল রাজনৈতিক ষড়যন্ত্র, আনটো হল আপনার উগ্র জাতীয়তাবাদী আচরণ। গতিকে আমি আহিছো যি কাৰণত নামনি বুলি নহয়, য'ত মিয়া লেবাৰ শ্ৰমিক শিৱসাগৰত আহি তুচ্ছ তাচ্ছিল্য অপমান নিৰ্যাতন পাইছে, একমাত্ৰ শব্দবিলাক আছিল শৃংখল চলিয়া। আর শৃংখল চলিয়াই কৈছিলে যে তেওঁলোক সন্দেহযুক্ত বাংলাদেশী অবৈধ নাগরিক বা অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ 7 দিনৰ সময়সীমা বান্ধিছে। অথচ এই মানুহখিনি আজি অসমীয়া ভাষা রাজ্যিক ভাষা করার ক্ষেত্ৰত অতুলনীয় অবদান। গতিকে আমি এই যে একটা বিদ্বেষমূলক ভাব, বিভাজনমূলক নীতি, এই নীতি দূর কৰি ইয়াক খতম কৰি দি আমি কেনেকৈ অসমীয়া জাতীয় জীৱনক অধিক শক্তিশালী কৰিব পাৰি, অধিক মজবুত কৰিব পাৰি, আমি সেয়াৰ ইয়াতে মত বিনিময়ৰ জৰিয়তে আমি বৰেণ্য ব্যক্তিসকলৰ পৰা মানে আমি পৰামৰ্শ বিচাৰি আহিছো আৰু পৰামৰ্শমতে যি আমাক সাজেশন দিব সেই মতে আমি প্ৰস্তাৱ আৰু প্ৰস্তাৱবিলাক আপোনালোকক পিছতে আমি আপোনালোকৰ প্ৰেছ ক্লাবত আমি দিয়ে। গতিকে নমস্কাৰ, মই তনু কুমাৰ ধাদুমিয়া। এই সমন্বয় যিটো বাৰ্তা লৈ গোটেই অসমলৈ আহিছে, মিয়া পৰিষদৰ যি সদস্যসকল আহিছে, ডিব্ৰুগড়ত অৱতীৰ্ণ হৈছেহি। গতিকে তেখেতসকলৰ হৈ ময়ো আহ্বান সমিতিত আছোঁ। গতিকে এইখিনিতে গৈ তেখেতসকলক মই সহযোগ কৰিছোঁ যাতে মিয়াসকলক যি ধৰণে নেকি অসমৰ এচাম মানুহে তুচ্ছ তাচ্ছিল্য কৰে, মই ভাবোঁ যে অসমৰ মিয়াসকলো অসমীয়াৰ সন্তান, অসমৰে সন্তান। গতিকে তেওঁলোকক আমি ভাবিবলৈ কোনো নাই, তেওঁলোক আমি অসমীয়া বুলি ভাবি লৈ তেওঁলোকক আজি এই মুকলি মত বিনিময় অনুষ্ঠানত মই সহযোগ কৰিছোঁ। আপুনি মিয়া মিউজিয়াম উদ্বোধন কৰি জেললৈ যাবলগীয়া হৈছে, হয়। তাৰপিছতো আকৌ আপুনি মিয়া আৰু অসমীয়াক লৈ এটা সংঘাত চলি আছে, তাৰ মাজতে আপুনি চাওক, মই অসমৰ ধুবুৰীৰ একেবাৰে বাংলাদেশ সীমান্তলৈকে গৈছোঁ, বৰাক উপত্যকা হাইলাকান্দিলৈকে গৈছোঁ, ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল ঘূৰিছোঁ, গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল ঘূৰিছোঁ, মৰিগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰিছোঁ, নগাঁৱৰ বিভিন্ন অঞ্চল মিয়া প্ৰধান অঞ্চলত ঘূৰিছোঁ। মই দেখিব পাইছোঁ যে তাত যিবিলাক স্কুল তেওঁলোকৰ আছে, সেইসকল মানে অসমীয়া ভাষাতেই তেওঁলোকৰ আদিকৈ পঢ়ি আছে আৰু অসমীয়া তেওঁলোকে নিজে অসমীয়া বুলি চিনাকি দি আছে। তেওঁলোকে নিজে অসমীয়া বুলি চিনাকি দিয়াৰ পিছত আমি তেওঁলোকক অসমীয়া নহয় বুলি ঠেলি দিবলৈ আমাৰ অধিকাৰ ক'ত আছে? গতিকে তেওঁলোকে অসমীয়া বুলি অসমীয়া ভাষা তেওঁলোকে চিন্তা কৰিছে, অসমীয়া সংগীত তেওঁলোকে অধ্যয়ন কৰিছে, সেইসকলক আমি অসমীয়া বুলি কৈ সাৱটি লোৱাটোৱে আমাৰ কাম। গতিকে যদিহে কয় তেওঁলোকক বাংলাদেশী অবৈধ বিদেশী বুলি আমি বাৰে বাৰে তেওঁলোকক খেদিবলৈ বা তুচ্ছ তাচ্ছিল্য কৰি থাকিম, তেতিয়াহ'লে অসমীয়াখিনিয়ে কি হ'ব, মূৰত মানে নিজৰ কুঠাৰঘাত নিজকে মাৰি লোৱা বুলি আমি চিন্তা কৰিবলৈ বাধ্য হ'ব। যিহেতু মই মিয়া মিউজিয়াম উদ্বোধন কৰোঁতে জেল খালো, এইটো সঁচা কথাটো। মিয়া মিউজিয়াম প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো জাতিৰে কোনোবা সংজ্ঞা হ'লে মিউজিয়াম থকাটো বেয়া কথা নেকি? সেইকাৰণে মই কৈছোঁ, মোক নিমন্ত্ৰিত অতিথি হিচাপে মাতিলে, মই গ'লো, যোৱাৰ পিছত কথা ক'লো। চাওক, মিয়াসকলৰ সংস্কৃতি আছে। মিয়া মানে এটা পাৰ্চী শব্দ। মিয়াসকল মুছলমানসকলে যিটো নেকি তেওঁলোকে ব্যৱহাৰ কৰাৰ যি নেকি আছে, অকল তেওঁলোকৰ চব আমি যদি চাওঁ, তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবিলাক নেকি বস্তু ব্যৱহাৰ কৰে, ধৰি লোৱা হওক তেওঁলোকে কামৰ মানুহ, তেওঁলোকে খেতি কৰাৰ মানুহ, খেতি কৰা সঁজুলিবিলাকো তেওঁলোকৰ মিউজিয়ামত থ'ব পাৰে। তেওঁলোকে যদিহে এটা জাতিৰ যদি চোলাটো আমি যদি মিউজিয়ামত ৰাখিব পৰা যায়, তেওঁলোকৰ কি প্ৰতিটো বস্তু ৰাখিবলৈ অধিকাৰ নাই নেকি? গতিকে সেইকাৰণে তেওঁলোকৰ যি বস্তু আছে সকলো ৰাখক, তাত কোনো কথা নাই। মিউজিয়াম থকাটো কোনো একো বেয়া কথা নহয়। মই ভাবিছোঁ মিয়া মিউজিয়ামটো ভাল, আৰু মিয়া মিউজিয়ামৰ সপক্ষে বিপক্ষে কথা নকৰোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ মিউজিয়াম থাকিলে এটা মানে সংৰক্ষণ হ'ব বুলি মই ভাবোঁ। প্ৰকৃততে আমি জানো আমাৰ এইখন অসম
এই অসমৰ উজনি অংশৰ কথা মই ভালকৈ জানো। মই ভালকৈ জানো শিৱসাগৰ অঞ্চলৰ কথা, কাৰণ মই আৰু ডক্টৰ ভাৰতী দত্ত আমি শিৱসাগৰৰ জীয়ৰী। আমি সৰুৰে পৰা একো নাজানো কোন অসমীয়া নহয়, কোন হিন্দু নহয়। আমি সৰুৰে পৰা নিজে নজনাকৈ আজাদ ফকীৰৰ সেই গীতৰ মাজেৰে ডাঙৰ হৈছোঁ যে হিন্দু কি মুছলমান একে এটাৰ সমান, মোৰ মানত একেটি ভাই। গতিকে আমাৰ জীৱনৰ এটা অংশলৈকে আমি এনেকুৱা সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ। আমি শংকৰদেৱৰ অসমৰ মানুহ, আমি আজাদ ফকীৰৰ অসমৰ মানুহ। কিন্তু শেহতীয়াকৈ আমাক এটা সংকট আহিছে, আৰু এই সংকটত আমি অলপ সচেতন হৈ কিছু কথা বিচাৰ কৰাৰ প্ৰয়োজন হৈছে। আচলতে আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো আমি সিহঁতক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি সেইটো ক'ব বিচাৰোঁ। কাৰণ লাচিত সেনাই হওক বা এনেকুৱা যিবিলাকে মিয়া তুচ্ছ তাচ্ছিল্যৰে আৰু শ্ৰম কৰা শ্ৰমিকসকলক যেনেকৈ তেওঁলোকে অত্যাচাৰ কৰে, এইটো এটা অৰ্থনৈতিকভাৱে অসমক যি স্বাৱলম্বী হ'ব বিচৰা ৰাজ্য তাক মানে বাধা প্ৰদান কৰিব তেওঁলোকে বিচাৰি আছে। আৰু অসমীয়া জাতিক তেওঁলোকে মানে বিভাজন কৰি পেলাই যাতে অসমীয়া জাতিটো যাতে নাইকিয়া হৈ যায়, এইটো এটা তেওঁলোকৰ গভীৰ ষড়যন্ত্ৰ। আৰু আমি আজি ডিব্ৰুগড়লৈ এই ষড়যন্ত্ৰবিলাক কেনেকৈ নাইকিয়া কৰিব পৰা যায় তাৰে উদ্দেশ্য লৈ আমি ডিব্ৰুগড়ত বিভিন্ন বৰেণ্য ব্যক্তিসকল, বিশিষ্ট ব্যক্তিসকলৰ সাহিত্যিক বিভিন্ন তেওঁলোকৰ লগত আজি মত বিনিময় কৰিবলৈ আহিছোঁ। তেওঁলোকে এইটো বিষয়ত কি পৰামৰ্শ দিয়ে আমাক, আৰু তেওঁলোকে ইতিমধ্যেই মিটিং চলি আছে, আলোচনাত তেওঁলোকে মতামত দিছেই যে আপোনালোকে তেওঁলোকৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰত আপোনালোকে আওকাণ কৰিব, তেওঁলোকৰ এই ষড়যন্ত্ৰক নেওচি আপোনালোকে অসমীয়া ভাষা যি ধৰণে আপোনালোকে অসমীয়া জাতি গঠনত আপোনালোকৰ যি অৱদান আছে, অসমীয়া ভাষা শ্বহীদ আৰু অসমীয়া মাধ্যম শ্বহীদ যি মিয়া জনগোষ্ঠীৰ পৰা হৈছিলে অসমীয়া ভাষাৰ কাৰণে, অসমীয়া ৰাজ্য গঠন কৰোঁতে যেনেকৈ এই মিয়া জনগোষ্ঠীৰ পৰা নেতাসকলে পূৰ্ববংগৰ পৰা অসমীয়াক এই ধুবুৰী অঞ্চলখিনি অসমৰ লগতে ৰাখিলে, আৰু যেনেকৈ উছমান আলী সদাগৰে অসম সাহিত্য সভাৰ প্ৰথম 1917 চনত তেওঁ 10 টকা দান কৰি পেলাই যি অসম সাহিত্য সভা তেতিয়া প্ৰতিষ্ঠা কৰাত সহযোগিতা আগবঢ়াইছিলে, এই ধাৰাতে আমাৰ অসমীয়া পৰিষদে কাম কৰি আহিছে। আৰু ইয়াৰে ডিব্ৰুগড়ৰ বুদ্ধিজীৱীসকলে সহযোগ কৰি আছে, আৰু তেওঁলোক আগলৈও আমাৰ নামনি অসমত গৈ মিয়া অঞ্চলত এই কথাবিলাক বুজাই দিব যে ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকি অসমীয়া জাতি, শংকৰ আজানৰ জাতিক মানে জীয়াই ৰাখিব লাগে। সমন্বয়ৰ যি বাৰ্তা আজি আমি ইয়াত মত বিনিময়ৰ বাৰ্তা যি আমি ইয়াত কৰি আছোঁ, এয়া অতি সফলভাৱে হৈ আছে বুলি আমি ধাৰণা কৰিছোঁ।